আছামিজ ট্ৰেইনলৈ মই নিতু আপোনালোকক স্বাগতম জনাইছোঁ গাড়ীৰ পৰা আকৌ এবাৰ গাড়ীৰ পৰা তাৰমানে আজি আমি বেক কৰিছোঁ মঙ্গলদৈলৈ আপোন ঘৰখনৰ পৰা আপোন গাঁওখনৰ পৰা আমাৰ নিজৰ খুব ভাল পোৱা আমাৰ কলিয়াবৰখনৰ পৰা আমি এতিয়া বেক কৰিছোঁ এসপ্তাহ হ'ল আমি ইয়ালৈ আহা আৰু থাকা ইয়াত কিন্তু কেনেকৈ সময়বোৰ গ'ল একো ধৰিবই নোৱাৰিলোঁ মানে কলিয়াবৰ যেতিয়া আহোঁ সময়বোৰ মানে খুব ধুনীয়াকৈ পাৰ হয় কোনফালে কেনেকৈ সময়বিলাক গুচি যায় একোৱে গম নাপাওঁ মানে আৰু আমি ৰাতিপুৱা ওলালোঁ তাৰ পৰা মানে মোৰ শহুৰ দেউতাৰ ঘৰৰ পৰা ৰাতিপুৱা ওলাই আহি মাৰ ঘৰত সোমালোঁ মাৰ ঘৰত এবাৰ থকাটো নহ'লে কাৰণ আমি মেইন দেউতাৰ কাৰণে আমি আহিছিলোঁ দেউতাৰ গা অসুস্থৰ কাৰণে তাৰপিছত দেউতা এতিয়া ধুনীয়াকৈ বাৰু সুস্থ হ'ল আৰু তাৰপিছত সেইকাৰণে আমি এতিয়া বেক কৰিছোঁ মাহঁতৰ ঘৰত ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি আহি মাহঁতৰ ঘৰত সোমালোঁ তাতে দুপৰীয়াৰ ভাত খালোঁ আদি আঞ্চিক গা তাতে ধুৱালোঁ আৰু আমি 2টামান বজাত ওলাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ অকণমান আমাৰ দেৰি হ'ল আজিকালি দেৰি হ'ল গ'লে মোৰ হাঁহি উঠি যায় 2টাত ওলাব নোৱাৰিলোঁ অলপ দেৰি হৈ গ'ল আমি 3টাৰ আগতে এবাৰ ওলাই দিলোঁ আৰু হ'ল এতিয়া আমি ওলাই অহাৰ 20 মিনিট মানে হ'ল তাৰপিছত আমি আহি আছোঁ আৰু কি ক'ম আৰু সেয়া এতিয়া মঙ্গলদৈলৈ যাওঁ তাত গৈ আমাৰ আকৌ আগৰ ৰুটিন আৰম্ভ হ'ব আৰু আপোনালোকক আৰু এটা কথা মই এইখিনিতে মানে এতিয়াই কওঁ মানে পিছত ক'ম বুলি ভাবিছিলোঁ এতিয়াই কৈ দিওঁ শহুৰ দেউতাৰ অসুস্থ হোৱাৰ কথাটো মই যিহেতু জনাইছিলোঁ মোৰ আগৰ ব্লগত আৰু আপোনালোকে ইমান ধুনীয়াকৈ সকলোৱে তেওঁক ইমান আশীৰ্বাদ কৰিছে তেওঁ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সঁচাকৈ মোৰ বহুত ভাল লাগিছে মই দেউতাক আজি আহিবৰ সময়ত কৈছোঁ মই মানে যে এনেকৈ মোৰ যিসকলে ব্লগ চাই মানে যিসকল মোৰ ভিউৱাৰ্ছ তেওঁলোকে মানে আপোনাৰ কথাটো জানি চবেই আপোনাৰ হৈ মানে আপুনি সুস্থ হোৱাৰ কামনা কৰিছে দেউতাই খুব ভাল পাইছে মই মানে কেমেৰাৰ মানে ফ্ৰণ্টত ভাবিছিলোঁ এবাৰ দেউতাক কওঁ বুলি কিন্তু নক'লোঁ আৰু কিন্তু দেউতাই বহুত ভাল পাইছে মানে চবকে মানে দেউতাইও মানে খুব ভাল মানে গম পাইছোঁ আৰু তেওঁ বহুত সুখী হৈছে শুনি পেলাই মোৰ মুখেদি বহুত ধন্যবাদ আপোনালোকৰ এনেকুৱা এটা কমেণ্ট পালে সঁচাকৈ বুকুখন মানে ভৰি যায় একদম ক'বলৈ একো ভাষা নাই কিমান মানে মই সুখী আপোনালোকৰ নিচিনা ভিউৱাৰ্ছ আছে মোৰ লগত আৰু এতিয়া সেয়াই আহি আছোঁ ভাল লাগিছে আৰু এটা কথা মই আপোনালোকক ৰিপ্লাইখিনি কৰিব পৰা নাই কাৰণ গমটো পাইছে যিহেতু তেনেকুৱা এখন ঘৰত খুব ব্যস্ত হ'বলগীয়া হৈছে মানুহ আহি আছে খবৰ ল'বৰ কাৰণে তাৰপিছত দেউতাৰ লগতো পূৰা ব্যস্ত হৈ আছোঁ মই খালি ৰিপ্লাইখিনিহে ভালকৈ কৰিব পৰা নাই কিন্তু চবৰে কমেণ্টখিনি মই চাইছোঁ সকলোৰে কমেণ্টবোৰ মই পঢ়িছোঁ আৰু মই বিৰাট সুখী ৰিপ্লাই নিদিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব নিশ্চয় আপোনালোকে মোৰ লগত ইমান ধুনীয়াকৈ যিহেতু জড়িত হৈ আছে গম পাইছেই মোৰ মানে পৰিস্থিতিটো ঠিক আছে বাৰু বলক তেতিয়াহ'লে মোৰ জাৰ্ণিটো আজি মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম ৰাস্তাত মাজে মাজে আৰু আপোনালোক মোৰ লগত কানেক্ট হৈ থাকিব আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৰেড কালাৰ ছাবস্ক্ৰাইব বাটনটো দবাই বেল আইকনটো প্ৰেছ কৰিব এয়া আমাৰ বাবু ইমান ধুনীয়াকৈ শুই আহিছে আৰু এইটো আঞ্চিৰ ভৰি আঞ্চিৰ মুখখন নেদেখোঁ কিমান ধুনীয়াকৈ শুইছে আমাৰ বাবু টোপনি যোৱা অঁ গুড বয় আৰামছে গৈছে আমাৰ বাবু আঞ্চি ভৰি সেইকেইটা আঞ্চি হৈছে সিফালে আৰু চম্পাই এইফালে গতিয়ে নাই তাইৰ মাজত বেচেৰীজনী কষ্ট কৰি বহি আহিছে এয়া আমাৰ খাচীয়া তেতিয়া মনটো মাৰি আহি আছে কলিয়াবৰৰ পৰা অহাৰ কাৰণে মনটো মাৰি দুইটা আহি আছে ডান্স কৰি এয়া ইমান জঁপিয়াইছে
কি খাবা আন্টি কি খাবা কি খাবা আমি এতিয়া ক'ত যাম আমি ক'লৈ আহিছিলোঁ আমি ক'ত আহিছিলোঁ আইতা না আইতা আহিছিলোঁ ন আইতা আহিছিলোঁ এতিয়া আমি দাদা আইতা আহিছিলোঁ এতিয়া আমি যামগৈ ন মুনু আহিছিলোঁ আইতা আহিছিলোঁ এতিয়া আমি যামগৈ অপু যামগৈ আমি আকৌ আহিম ন আমি আকৌ আহিম না আঙুলি খাইছা এয়া এতিয়া আমি ৰখিছোঁ এইখিনিতে জেগাখিনিৰ নাম কি নাজানো আদিয়াঞ্চিৰ শিশুৰ কাৰণে তেহেঁতকতো এতিয়া ডাইপাৰ নিপিন্ধাওঁ আমি জাৰ্ণিত সেইকাৰণে ৰাস্তাত ৰখিবলগীয়া হৈ যায় আৰু এতিয়া সেয়া সিহঁতক ৰখাইছোঁ মই অকণ নামি লওঁ বাৰু বাহিৰত এইখিনিতে ৰখিছোঁ সেয়া এফালে এখন ফিল্ড এখন আছে আৰু সেয়া মোৰ পিছ চাইডটো এটাৰ হ'ল কামটো এবাৰ আকৌ ছেকেণ্ডটোৰ আঞ্চিৰ হ'ল এবাৰ ল'ৰাৰ Get you out of my mind. It's like I feel it for the first time. Been thinking about you all night. I've been searching for this all my life. You're just my type. I've been looking for a boy who can treat me right. Your dark hair, but those eyes so bright. They look into my soul and it sparks my life. Can I take you there? Like it was the first time. আমি ঢেকীয়াজুলি পাই গ'লোঁ ঢেকীয়াজুলি পোৱা মানে আমাৰ এই জাৰ্ণিটোৰ আধাখিনি আমি পাৰ কৰিলোঁ আৰু আগলৈ আৰু আধাখিনি বাকী আছে ন আধা দূৰবাট বাকী এইখিনি একদম মাজতে পৰে ঢেকীয়াজুলি একাপ চাহ খাবলৈ মন গৈছে কিন্তু ইয়াত নাখাওঁ আৰু ইয়াৰ আগত ক'ৰবাত খাই ল'ম সন্ধিয়াই লাগি গ'ল এতিয়া যে আজিকালি কি হয় 4:30 মানত সন্ধিয়া হৈ যায় গৰম দিন হোৱাহেঁতেন এতিয়া আবেলি নিচিনা হ'লে হয় কিন্তু ঠাণ্ডা দিন কাৰণে এতিয়া সন্ধিয়াই হৈ গ'ল একাপ চাহ খাবলৈ বহুত মন গৈছে ৰখিব লাগিব ইমান ধুনীয়া ধুনীয়া কাঠৰ ফাৰ্নিচাৰবিলাক বনাই থৈছে ঢেকীয়াজুলিত কাঠৰ খুব ধুনীয়া ধুনীয়া বস্তু পায় বুলি শুনি আছিলোঁ কাঠৰ বোলে ইয়াত বহুত কম দাম আগতে আছিলে এতিয়া নহয় চাগে আৰু বহুত দিনৰ আগত শুনিছিলোঁ আৰু বহুত কাঠৰ ফাৰ্নিচাৰৰ দোকান দেখিছোঁ আমি ৰৌতা পোৱাহিয়ে নাই ৰৌতাৰ পৰা মঙ্গলদৈ চাইডে লেফ্ট চাইডে মঙ্গলদৈ যায় আৰু ৰাইট চাইডে যায় ওদালগুৰি কিন্তু আমি এতিয়া ৰৌতা পোৱাহিয়ে নাই আমাৰ ছেকেণ্ড টাইম চুচু আকৌ ৰখিবলগীয়া হ'ল ল'ৰা একদম ৰখিব নোৱাৰা কণ্ডিশ্যন চুচু আৰু সেয়া ৰখি পেলাই এতিয়া চুচু কৰালোঁ দুইটা চুচু কৰাই আকৌ ছেকেণ্ড টাইম উঠিছোঁ গাড়ী চাই ল'বা ইমান উৎপাত দুইটাৰে মানে সেয়া পিছফালেদি চাই কৰি ভাবোঁ কেলে ইমান উৎপাত চাহ খাম বুলি কৈছোঁ কিন্তু মানে ৰখিবলৈ তেনেকৈ সুবিধাহে পোৱা নাই ৰৌতা এতিয়া আমি লেফ্ট চাইডে যাম আৰু ৰৌতা আৰু এইফালে গ'লে পাই ওদালগুৰি এয়া এতিয়া আমাৰ মঙ্গলদৈ ৰাস্তা এইটো আহিলোঁ এইটো ৰাস্তাত উঠাৰ পিছত এই নিজান ৰাতি দূৰৈ তৰা তুমি মই গাইছোঁ নহয়
ৰেকৰ্ডিং কৰিলা তাতে সোমা মানুহ এতিয়া আমি চাহ খাবলৈ যাম এক জেগাত দেই এতিয়া এইখিনিতে ৰখিছোহি ফুফুলে পালো খাৰুপেটীয়া ন আমি এই খাৰুপেটীয়া পাইছোহি আৰু এতিয়া এইখিনিতে আমি ৰখো ইয়াতে চাহকাপ খাই যাম বুলি ভাবিছোঁ মোৰ কিন্তু কফি খাবলৈ মন গৈছে কফি পাম বুলি পাম নাই এইখিনিতে কফি ভাল কফি কেফে এখন আছে এইখিনিতে ভাল বেয়া নাজানো কেফে এখন দেখিছোঁ ইয়াতে এখন কফি খাই যাওঁ বুলি ভাবিছোঁ আৰু আজি যে আদিয়াঞ্চিয়ে কেনেকুৱা দিগদাৰ কৰিছে মানে বহুত দিগদাৰ কৰিছে আজি ঠিক আছে আমি পাইছোঁহি বাৰু কেফেখন কিবা এটা খাই লওঁ এয়া আমি মঙললৈ আহি পাই গ'লোহি আৰু এতিয়া কেইটা বাজিলে 7টা বাজিছে আমি মঙললৈত সোমাই গ'লোহি এইফালে যাবা ন আহি গ'লোঁ মঙললৈ আৰু মই ঘৰ পাই পেলাই লগ পাই আছোঁ বাৰু এবাৰ আপোনালোকক চলো আহি পাই বাইক চলাইছা ন আমাৰ আঞ্চি শুই গ'ল চলো চলাই দিয়া পৰি দিয়া বাইকখন আহি দেখি পেলাই মনত পৰি গ'ল ন বাইকখনলৈ মনত পৰি গ'ল হা মই খুলি দিম ৰ'বা এই আমাৰ আঞ্চি শুলে ৰাস্তাতে শুলে বেচেৰীজনী এবাৰ শুইছিলে আকৌ এবাৰ শুলে তাৰপিছত শুই পেলাই আহি পাইছেহি ঘৰ আহি সোমালোঁ ঘৰৰ ভিতৰত আৰু 7:10 মানত আমি ভিতৰত মানে দৰ্জাখন খুলিলোঁ আৰু 3টা মানত ওলাই সেয়া ইমান দেৰি আচলতে কি হৈছে ৰাস্তাত ৰখিবলগীয়া হৈছে ল'ৰাৰ মানে 3বাৰ চুচু তাৰ 3বাৰ লাগিছে 3 জেগাত ৰখিছোঁ তাৰপিছত আহি এতিয়া আমি মঙলদৈ ঠিক সোমোৱাৰ আগে আগে মানে নোৱাৰা হৈ গ'লোঁ আৰু চাহ খাম বুলি ভাবি মানে তাৰপিছত মোৰ বিৰাট কফি একাপ খাবলৈ মন গ'ল কফি খালোঁ কফি খাই পেলাই তাতো অলপ সময় 15 মিনিটমান ৰ'লোঁ এনেকৈও সময়খিনি যায় সেইকাৰণে বহুত মানে দীঘলীয়া হৈ গ'ল আৰু শ্ল' আহিছোঁ আৰু কি নাজানো অলপ দূৰৰ মানে ৰটা সাৰাৰ পিছত নেকি ইমানেই হতে দিগদাৰ কৰিছে ল'ৰাই মানে ল'ৰাই একদম গাড়ীৰ চিটত নবহে নাথাকে লাষ্টত গৈ পেলাই কি হৈছে মই ইউটিউব বুলি মোবাইলটো দিছোঁ কিবাকিবি কাৰ্টুন চাৰ্টুন মানে ভাল হ'বলৈ সেইটো চায়ো আকৌ নাথাকে মানে কি হৈছে দুইফালে সেইখিনি জেগা অকণমান ঘৰ চৰ কম লাইট চাইট একো নাই খালী নিচিনা দেখিছে বাহিৰলৈ চালেও সি একো দেখা নাপায় আন্ধাৰ ভিতৰতো আন্ধাৰ সেইকাৰণে চাগে দিগদাৰ কৰিছে দিনত কিন্তু দিগদাৰ নকৰে সিহঁতে আজিকালি লং জাৰ্ণি হ'লেও ধুনীয়াকৈ যায় কিন্তু আজি মানে আন্ধাৰ দেখিয়ে নেকি নাজানো ইমান দিগদাৰ কৰিছে সি মানে বেয়া লাগে এনেকৈ সি ডেপজিটৰ গাড়ী চলোৱাত মানে অলপ হেৰি হৈ যায় অসুবিধা হৈ যায় ন এনেকৈ দিগদাৰ কৰিলে ইমান ভাল কৰিবলৈ চাইছোঁ কথা কৈছোঁ চকলেট উলিয়াইলে বাৰে দিওঁ মনে থাকে আকৌ দিগদাৰ কৰে সেই তেনেকুৱা কৰে আৰু আমি আহি পাইছোঁহি গোটেই অৱস্থা নাই এইবিলাক চব ডেক চেক ইয়াতে ৰাখিছোঁ ঘৰ চৰ চাফা কৰোঁ তাৰপিছত সোনকালে শুবলৈ চেষ্টা কৰিম যদি পাৰোঁ আৰু বহুতেই ভাগৰ লাগি গৈছে এতিয়া চাই লওঁ তাৰপিছত কিমান দেৰি হয় নাজানো যিমান পাৰোঁ সোনকালে চেষ্টা কৰিম শুবলৈ আৰু মোৰ ব্লগটো আজিলৈ মই ইমানতে সামৰি দিলোঁ ট্ৰেভেলিং ব্লগ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু এইটো টাবটো মোক গিফ্ট দিছে আমাৰ ঘৰৰ ওচৰৰে ইয়াতে মই কাপোৰ ভৰাই লৈ আহিছোঁ এই টাবটো আৰু ফুলৰ গছ ফুল পুলি আৰু এই ধুনীয়া টাবটো মোৰ ঘৰৰ কাষত আমাৰ মানে তাত জখলাবন্ধা ঘৰৰ কাষৰ অনুবাই মোক গিফ্ট কৰিছে আহিব সময়ত টাবটো বিৰাট ভাল লাগিছে সেনেকুৱা গিফ্টবিলাক সঁচাকৈ ভাল লাগে
সেইটো এতিয়া কেমেৰাত আহি গ'ল, সেইকাৰণে মই দেখাই দিছোঁ। বাৰু ঠিক আছে, এই ব্লগটো মই ইমানতে সামৰি দিলোঁ। আপোনালোকক পুনৰ এটা নতুন ব্লগত লগ পাম। গুড নাইট।